নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক স্বাগতম জনাইছোঁ তোমালোকৰ মৰমৰ ইউটিউব চেনেল ষ্টাডি ইন এছামিজ। তোমালোকৰ সন্মুখত আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই নতুন ভিডিঅ'ত তোমালোকৰ ক্লাছ 10ৰ মেথামেটিক্সৰ যি চেপ্টাৰ 8 আছে সেই চেপ্টাৰ 8 বা লেচন 8 ত্ৰিকোণমিতিৰ পৰিচয় সেই চেপ্টাৰ আজি আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আজি এই চেপ্টাৰৰ আৰু এই ভিডিঅ'ত আমি ইন্ট্ৰডাকশ্যন পাৰ্টখিনি চাম, অৰ্থাৎ ইয়াৰ যিখিনি ফৰ্মুলা আছে বা ইয়াৰ যিখিনি বস্তু জানিলে আমি 8.1 অনুশীলনীটো কৰিব পাৰিম, যেটো আমাৰ 8.1 অনুশীলনী আছে তাৰ বিষয়ে যিখিনি ইন্ট্ৰডাকশ্যন আছে সেইখিনি আমি এই ভিডিঅ'টোত চাই লম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চেপ্টাৰটোৰ নামৰ পৰাই গম পাই আছা যে ত্ৰিকোণমিতিৰ পৰিচয়, অৰ্থাৎ ত্ৰিকোণমিতিৰ বিষয়ে কি হ'ব লাগিব, আমাৰ পৰিচয় হ'ব লাগিব। তেতিয়াহ'লে আমি জানিব লাগিব এই ত্ৰিকোণমিতিটো কি হয়। ছাত্ৰ ছাত্ৰীসকল চোৱা, এই ত্ৰিকোণমিতিটো ইয়াত তিনিটা শব্দ লগ লাগি আছে, এটা হ'ল ত্ৰি আৰু এটা হ'ল কোণ আৰু এটা হ'ল মিতি। ইয়াৰ ইংৰাজী শব্দটো হ'ল ট্ৰাইগনমেট্ৰি। ইয়াৰ এই ইয়াৰে যি ত্ৰি আছে এই ত্ৰিৰ অৰ্থ হৈছে তিনি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হয়তো জানাই যে ত্ৰি যিটো আছে সেই ত্ৰিৰ অৰ্থটো হৈছে তিনি। আৰু ইয়াত আছে কোণ। কোণ মানে যে দুটা বাহুৰ মাজত যিখিনি এটা এংগল হয়, এংগল মানে যিখিনি এটা ঠাই হয় সেইখিনি কি বুলি কোৱা হয়, কোণ। আৰু মিতি, মিতি মানে হ'ল জোখমাখ। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গম পালা যে ত্ৰিকোণমিতি হ'ল তিনিটা কোণৰ জোখমাখ কৰা। এই তিনিটা কোণৰ যি জোখমাখ সেই জোখমাখকে কি বুলি কোৱা হয়, ত্ৰিকোণমিতি বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় জানা যে তিনিটা কোণ যিকোনো ত্ৰিভুজৰে থাকে, অৰ্থাৎ বেচিকেলি আমি ক'বলৈ গ'লে যে আমি ত্ৰিভুজৰ বিষয়ে আলোচনা কৰিব লাগিব। এই অধ্যায়টোত আমি কিহৰ বিষয়ে আলোচনা কৰিব লাগিব, ত্ৰিভুজ। কাৰণ ত্ৰিভুজৰ কি থাকে, তিনিটা কোণ থাকে। আৰু এই চেপ্টাৰটোত আমি চাব লাগিব সমকোণী ত্ৰিভুজ। এই চেপ্টাৰটোত আমি কি চাব লাগিব, সমকোণী ত্ৰিভুজ। ছাত্ৰ ছাত্ৰীসকল, সমকোণী ত্ৰিভুজ কোনবোৰ, যিবোৰ ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী হয়। এটা কোণৰ মাপ কিমান হ'ব লাগিব, 90 ডিগ্ৰী। যিবোৰ ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী হয় সেই ত্ৰিভুজবোৰক সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, এই যি সমকোণী ত্ৰিভুজ আছে, মই এটা সমকোণী ত্ৰিভুজ আঁকি লৈছোঁ, ইয়াত এটা আঁকি লৈছোঁ, ধৰি লৈছোঁ এইটো এটা সমকোণী ত্ৰিভুজ ABC। কি ত্ৰিভুজ আছে ইয়াত, ABC। ইয়াৰ তিনিটা কোণ আছে, এটা, দুটা, তিনিটা। আৰু ইয়াৰে বি এংগলটো কিমান, 90 ডিগ্ৰী। নিশ্চয় তোমালোকে ধৰিব পাৰিছা যে এইটো এটা ABC ত্ৰিভুজ হয়, ইয়াৰে বি কোণটো 90 ডিগ্ৰী হয় আৰু বাকী দুটা কোণ আছে। টোটেল কেইটা কোণ আছে ইয়াত, তিনিটা কোণ আছে। ছাত্ৰ ছাত্ৰীসকল, এই তিনিটা কোণৰ যি অনুপাত ওলাব পাৰোঁ বা এই তিনিটা কোণৰ সহায়ত যিবোৰ আমি অনুপাত উলিয়াব পাৰোঁ সেইবোৰক কোৱা হয় ত্ৰিকোণমিতিক অনুপাত। ত্ৰিকোণমিতিক অনুপাত। ছাত্ৰ ছাত্ৰীসকল, যিহেতু ত্ৰিভুজ এটা তিনিটা বাহু থাকে, সেইকাৰণে আমি অনুপাত হিচাপত যদি চাব যাওঁ, এইটো বাহু আৰু এইটো বাহু আৰু এইটো বাহু, এই তিনিটা বাহু মিলি এইটো আৰু এইটোৰ অনুপাত বা এইটো আৰু এইটোৰ অনুপাত, এইটো আৰু এইটোৰ অনুপাত বা এইটো আৰু এইটো, মানে AB, BC আৰু এটা হ'ল AC। যদি আমি অনুপাত ওলাওঁ, এবাৰ আমি ABক BCৰে হৰণ কৰিব পাৰিম আৰু ABক ACৰে হৰণ কৰিব পাৰিম। ঠিক সেইদৰে BCক এবাৰ ABৰে হৰণ কৰিব পাৰিম, এই BCক আকৌ ACৰে হৰণ কৰিব পাৰিম, ACক এবাৰ ABৰে হৰণ কৰিব পাৰিম, এই ACক এবাৰ আমি কিহেৰে হৰণ কৰিব পাৰিম, BCৰে। টোটেল কেইটা অনুপাত পোৱা যাব, 6টা অনুপাত। আমাৰ এই ত্ৰিকোণমিতি চেপ্টাৰটোতো আমি 6টা অনুপাত পঢ়িব লাগিব। সেইবোৰৰ এক্সট্ৰা এটা নাম আছে, সেইবোৰ হ'ল চাইন অফ এংগল থিতা বা চাইন থিতা। কি বুলি কোৱা হয়, চাইন থিতা। চাইন থিতা মানে থিতা কোণৰ চাইন। থিতা কোণৰ চাইনক কি বুলি কোৱা হয়, চাইন থিতা। এটা হ'ল কছ থিতা আৰু এটা হ'ল টেন থিতা আৰু এটা হ'ল কট থিতা, কচেক থিতা আৰু এটা হ'ল চেক থিতা। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, 6টা, এই 6টা অনুপাত আমি এই চেপ্টাৰটোত পঢ়িব লাগিব। ইয়াৰে এই চেপ্টাৰবোৰৰ যিবোৰ অনুপাত আছে এই অনুপাতবোৰ কেনেকৈ ওলাব পাৰিম সেই বিষয়ে তোমালোকক কৈ আছোঁ। ছাত্ৰ ছাত্ৰীসকল,
তাৰ বিষয়ে জানিবলৈ হ'লে তোমালোকে আৰু এটা কনসেপ্ট জানিব লাগিব, সেইটো হ'ল সন্নিহিত বাহু আৰু বিপৰীত বাহু। ছাত্ৰ ছাত্ৰীসকল মই এটা ত্ৰিভুজ আঁকিছোঁ, এইটো এটা ত্ৰিভুজ, নাম হ'ল ABC, যাৰ বি কোণটো কিমান 90 ডিগ্ৰী। এতিয়া চাবা ছাত্ৰ ছাত্ৰীসকল, মই এই কোণটো লৈছোঁ, এই কোণ যদি লওঁ আমি 90 ডিগ্ৰীৰ বিপৰীতে সদায় কি বুলি পাওঁ, অতিভুজ বুলি পাওঁ। এটোক তেতিয়াহ'লে আমি কি নাম দিব পাৰিম, অতিভুজ। এতিয়া চোৱা, এই কোণৰ বিপৰীত ফালে এটা বাহু আছে, এই বাহুটো হ'ব এই কোণৰ এংগল এৰ বিপৰীত বাহু। নিশ্চয় ধৰিব পাৰিছা যে এই বাহুত যিটো আছে BC, এই BCটো এই কোণৰ বিপৰীত ফালে আছে, সেইকাৰণে এইটো হ'ব বিপৰীত বাহু। আৰু এই কোণৰ লগতে লাগি থকা এটা বাহু আছে, এইটো হ'ল AB, এইটো হ'ব সন্নিহিত বাহু। ঠিক সেইদৰে আন এটা যদি আমি ত্ৰিভুজ আঁকো, ABC আৰু ইয়াৰ এংগল B 90 ডিগ্ৰী। এইবাৰ যদি আমি C কোণটো লওঁ, তেতিয়াহ'লে C কোণৰ লগত লাগি থকা কোণটো হ'ব কি, সন্নিহিত। এইটো কি হ'ব, সন্নিহিত বাহু। আৰু 90 ডিগ্ৰীৰ বিপৰীত ফালে যিটো কোণ থাকে সেইটো কোৱা হয় অতিভুজ। নিশ্চয় তোমালোকে ধৰিব পাৰিছা। আৰু এই যিটো কোণ লৈছোঁ, ইয়াৰ বিপৰীত ফালে যিটো থাকিব এইটো কোৱা হয় বিপৰীত বাহু। এইটো কোৱা হয় কি বুলি, বিপৰীত বাহু। তোমালোকে এইবোৰ নোটছ কৰি ৰাখিব পাৰা যে কোনটোক বিপৰীত বাহু বুলি কোৱা হয়, কোনটোক সন্নিহিত বাহু বুলি কোৱা হয়, কোনটোক অতিভুজ বুলি কোৱা হয়। সদায় মনত ৰাখিবা 90 ডিগ্ৰীৰ অপজিটত মানে বিপৰীত ফালে যিটো থাকিব সেইটোক কি বুলি কোৱা হ'ব, সদায় অতিভুজ বুলি কোৱা হ'ব। এতিয়া ধৰি লোৱা যদি তোমাক কোনোবা ঠাইত কয় সাইন অফ এংগল এ, কি বুলি কৈছে যে এংগল এৰ সাইনৰ অনুপাত, অৰ্থাৎ সাইন অফ এংগল এ। সাইন অফ এংগল এ সদায় কি হ'ব, যে বিপৰীত বাহু বাই অতিভুজ। বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ। সবাইটো কি এংগল এৰ কথা কৈছে, তেতিয়াহ'লে এংগল এৰ বিপৰীত বাহু ল'ব লাগিব আৰু এংগল এৰ অতিভুজ ল'ব লাগিব। নিশ্চয় তোমালোকে ধৰিব পাৰিছা যে সাইন অফ এংগল এ ইজ ইকুৱেল টু বিপৰীত বাহু বাই অতিভুজ। কাৰ বিপৰীত বাহু, এংগল এৰ বিপৰীত বাহু। আৰু অতিভুজটো কি হ'ব, এটা ত্ৰিভুজৰ এটাই অতিভুজ থাকে, সেই অতিভুজটো আমি লিখিব লাগিব। এতিয়া যদি তোমালোকে এই প্ৰথম চিত্ৰটো চোৱা, এইটো এটা প্ৰথম চিত্ৰ, এইটো দ্বিতীয় চিত্ৰ। ফাৰ্ষ্ট চিত্ৰৰ কাৰণে যদি আমি সাইন এ লিখোঁ, কি হ'ব যে এংগল সাইন এ, ফাৰ্ষ্ট চিত্ৰত সাইন এ নাই, আছে ফাৰ্ষ্ট চিত্ৰত সাইন অফ এ মানে এৰ বিপৰীত বাহু বাই অতিভুজ। বিপৰীত বাহু কি আছে, BC, আৰু অতিভুজ আছে AC। নিশ্চয় তোমালোকে ধৰিব পাৰিছা যে সাইন অফ এ ইজ ইকুৱেল টু BC বাই AC। যদি এই চিত্ৰটোতে আকৌ কয় সাইন অফ C, যে এংগল চিৰ সাইন, তেতিয়াহ'লে কি লিখিব পাৰিম যে সাইন চিৰ বিপৰীত বাহু, কি হয় AB ডিভাইডেড বাই চিৰ অতিভুজ হ'ল AC। নিশ্চয় তোমালোকে ধৰিব পাৰিছা। এইটো আমাৰ গ'ল সাইনৰ ক্ষেত্ৰত। এবাৰ আমি চাম কস। যদি ফৰ্মুলাত কয় যে কস অফ এ, বা কৰবাত যদি আমি পাওঁ কস এ, তেতিয়াহ'লে আমি লিখিম এই এৰ যিটো সন্নিহিত বাহু, এৰ কি বাহু, সন্নিহিত বাহু, অৰ্থাৎ এৰ লগত যিটো লাগি আছে সেই বাহুটো ডিভাইডেড বাই অতিভুজ। কস অফ এ মানে কি হ'ব, যে এ কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ। এতিয়া যদি আমি চিত্ৰৰ পৰা চাওঁ যে কস অফ এ, চিত্ৰৰ পৰা যদি আমি চাওঁ কস অফ এ, এইটোৰ ক্ষেত্ৰত সন্নিহিত বাহু কোনটো আছে, এইটো অতিভুজ AC। তেতিয়াহ'লে কি বুলি লিখিম আমি, AB বাই AC। ঠিক সেইদৰে যদি আমি কস অফ চি লিখোঁ, কস অফ চি কি হ'ব, যে চিৰ সন্নিহিত বাহু কি আছে BC, অতিভুজ AC, তেতিয়াহ'লে হ'ব BC বাই AC। নিশ্চয় তোমালোকে ধৰিব পাৰিছা। ঠিক সেইদৰে যদি আমি চাওঁ টেন থিটা বা টেন এ ইকুৱেল টু কি হ'ব, যে বিপৰীত বাহু বাই সন্নিহিত বাহু, বিপৰীত বাহু বাই সন্নিহিত বাহু। নিশ্চয় তোমালোকে ধৰিব পাৰিছা যে টেন এ যিটো হ'ব সেইটো হ'ব বিপৰীত বাহু, যিটো বিপৰীত ফালে থাকিব। ধৰি লোৱা চিৰ ক্ষেত্ৰত যিটো বিপৰীত আছে, সন্নিহিত আছে এইটো।
তেতিয়াহ'লে আমি যদি লিখোঁ যে টেন চিৰ বিপৰীত কোনটো আছে এ বি, তেতিয়াহ'লে এ বি লিখিম আমি। আৰু সন্নিহিত কোনটো এইটো বি চি। যদি এইখন চিত্ৰৰ কাৰণে আমি চাওঁ যে টেন অফ এ, চিত্ৰ এটাই আমি টেন অফ এ আৰু টেন অফ চি লৈ আছোঁ, সেইকাৰণে অলপ সূত্ৰবোৰ বেলেগ বেলেগ হৈ আছে। টেন অফ এ ল'লে কি হ'ব যে বিপৰীত বাহু এ চি, সন্নিহিত বাহু এ বি। বিপৰীত বাহু ইয়াত কি আছে বি চি বাই সন্নিহিত বাহু এ বি। ইয়াৰ পিছত আমি যদি চাওঁ আৰু তিনিটা, সেই তিনিটা কি কি আছিল অনুপাত? এটা আছিল কট থিতা, এটা আছিল কচেক থিতা আৰু এটা আছিল চেক থিতা। এতিয়া আমি কচেক থিতাটো চাম, যে যিটো কচেক থিতা আছে সেইটো 1 অফ সাইন থিতা, 1 সাইন থিতা, বা কস অফ এ ইজ ইকুৱেল টু 1 সাইন অফ এ। যিটো কস অফ সাইনৰ ফৰ্মুলা আছিল সেইটোৰ উল্টা হ'ব কচেক, যেটো সাইনৰ ফৰ্মুলা আছিল তাৰ উল্টা হ'ব কচেক। কচেক থিতা ইজ ইকুৱেল টু 1 সাইন থিতা। তেতিয়াহ'লে সাইন থিতা আছিল বিপৰীত বাহু বাই অতিভুজ, তেতিয়াহ'লে কচেক থিতা কি হ'ব অতিভুজ বাই বিপৰীত। নিশ্চয় তোমালোকে বুজি পাইছা। ঠিক সেইদৰে কস থিতাৰ বিপৰীত হ'ব চেক থিতা। চেক থিতা ইকুৱেল টু 1 কস থিতা। নিশ্চয় ধৰিব পাৰিছা। তেতিয়াহ'লে চেক থিতাৰ ফৰ্মুলা হ'ব অতিভুজ বাই সন্নিহিত বাহু। ঠিক সেইদৰে কট থিতাৰ ফৰ্মুলা কি হ'ব 1 টেন থিতা। 1 টেন থিতা মানে সন্নিহিত বাহু বাই বিপৰীত বাহু। এইখিনি আছিল এই চেপ্টাৰটোৰ ফৰ্মুলা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।